আৰু PMAYZ সেইটো সামৰিক কিছু কথাবিলাক ভাইৰেল হৈ আছে আৰু মিডিয়াবিলাকত বজাই আছে। এইটো লৈয়ে আপোনালোকক মই ইয়াত মাতা হৈছে। গতিকে যিটো বিষয়টোত ইয়াত মিডিয়াত বজোৱা হৈছে আৰু ফেচবুকবিলাকত ভাইৰেল হৈছে, পৰ্টেলবিলাকত ভাইৰেল হৈছে, এইটো কথাটো হৈছে কি এজন বেনিফিচিয়াৰী PMAYZৰ আলেক্সিছ টিগ্গা তেখেতৰ ঘৰত কেইদিনমান আগত মিডিয়াৰ হাউচে ৰিপৰ্টাৰে তাতে গৈছিল আৰু কিছু কথা ৰিপৰ্টিং কৰিছে। তাৰপিছতে তাৰমানে এইটো ভাইৰেল হোৱাৰ আৰম্ভ হৈছে। তো যিটো মিডিয়াত ভাইৰেল বা মিডিয়াত বাজিছে সেইটো কথাক মোৰ অলপমান ক্লিয়াৰিফিকেশ্যন দিব লগা আছে। কাৰণ মই ভৈৰৱকুণ্ড সমষ্টিৰ যিটো BTCL হয়, ইয়াৰ মই এজন TCLCC চেয়াৰমেন হয়। আৰু আমাৰ ভৈৰৱকুণ্ড সমষ্টিত মুঠ 11টা BCDC আছে আৰু এটা মিউনিচিপাল বডি আছে। টাইপৰ মানে ইনফৰ্ম টাইপৰ কথাবিলাক তাতে কোৱা হৈ গ'ল, সেইকাৰণে আপোনালোকক মই আজি ইয়াত মাতিলোঁ। নামৰ বেনিফিচিয়াৰীজনে এতিয়ালৈকে তেওঁৰ ঘৰটো এতিয়ালৈকে সমাপ্ত হোৱা নাই। আৰু যিটো তেখেতৰ PMAYZ পাবলৈ সক্ষম হৈছিলে সেইটো ঘৰটোৰ পইচাটো তাৰমানে অলৰেডি সোমাই গ'ল। এতিয়া ইয়াত আমাৰ মিডিয়াত যিটো কথাটো ওলালে সেইটো এনেকুৱা ধৰণৰ যে বেনিফিচিয়াৰীৰ একাউণ্টৰ পৰা পইচাটো কোনোবা ঠিকাদাৰে লৈ তাৰমানে অপব্যৱহাৰ কৰিলে বা তেওঁলোকে তাৰমানে লুণ্ঠন কৰিলে, তেনেকুৱা ধৰণৰ এটা নিউজ আমি দেখিবলৈ সক্ষম হ'লোঁ। সেইটো নিউজটো বাজিলে তাৰপিছত মই মোৰ TCLCC ষ্টাফবিলাকক লৈ আৰু কিছুমান আমাৰ পাৰ্টিৰ যিটো UPPL পাৰ্টিৰ বৰ্তমান চৰকাৰ চলি আছে, পাৰ্টিৰ কিছু বিষয়ববীয়াসকলক লৈ মই তাতে অলপ ফিজিকেল ভেৰিফিকেশ্যন কৰিবলৈ গ'লোঁ। আৰু তাৰ আগেই আজিৰ পৰা কমচে কম 15 দিনমানৰ আগত আমি অলৰেডি এইটো এটা ৰিভিউ কৰা হৈছিলে। তো আমি তাতে ভেৰিফিকেশ্যন কৰিবলৈ গ'লোঁ। তো আলেক্সিছ টিগ্গাৰ যিটো ঘৰ PMAYZ ফাৰ্ষ্ট খিস্তি সোমোৱাৰ পিছত তেওঁলোকৰ ফ্লিণ্ট এৰিয়া যিমানখিনি কৰিব লাগে বা হাফ ৱাললৈকে যিমানখিনি কৰিব লাগে, পইচাটো সোমোৱাৰ পিছত বেনিফিচিয়াৰী একাউণ্টত সোমোৱাৰ পিছত সেইটো ঘৰটো 95 ডেজত সাধাৰণতে 95 ডেজত সেইটো কমপ্লিট কৰিব লাগে। কিন্তু 95 ডেজতে অত্যন্ত বহুত বেছি হৈ গ'ল। কাৰণ বহুত থাকিব পাৰে, নৰ্মেল সময়টো হৈছে 95 ডেজ বা 100 ডেজ, কিন্তু বহুত বেছি হৈ গ'ল। ইয়াৰ কাৰণে আমি নটিচ চাৰ্ভ কৰিব লগা হৈছে আৰু নটিচটো তেখেতক দিয়া হৈছে। তাৰপিছতো তেখেতৰ ঘৰটো মানে যোৱাকালিলৈকে মানে কমপ্লিট নহ'ল আৰু বহুত সময় 12 মাহ যে গেপ হ'ল, এইটো এটা বিষয় থাকিব লাগিব। এইটো যিটো তেওঁৰ গেপিং হৈ গ'ল, ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যনটো আপোনালোকে শুনক। তো তাতে আমাৰ কিছুমান নিউজবিলাকৰ মানুহ তাতে গৈ এইটো বস্তুটো মানে দাঙি ধৰিল। বেয়া কথা নহয়, ঠিক আছে, পাব্লিক কনচাৰ্ণৰ কাৰণে কৰিব লাগে আৰু যিহেতু এইটো চৰকাৰী এটা পইচা হয়, এইটো ঠিক ঠাক কৰিব লাগে। কিন্তু ৰিপৰ্টিংটোত অলপ বেলেগ ধৰণৰ ওলাই গৈছে, যেনে এইটো পইচাটো উলিয়াই কোনোবা এজন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন তেওঁলোকে তাৰমানে এইটো অপব্যৱহাৰ কৰিছে। কিন্তু যেতিয়া আমি যোৱাকালি ফিজিকেলি ভেৰিফিকেশ্যন কৰিবলৈ গ'লোঁ, তাতে ইয়াত আমি গম পালোঁ যে পইচাটো যিহেতু বেনিফিচিয়াৰীৰ একাউণ্টত আছে, তেওঁলোকে কোৱা মতে সেই তাহানিয়ে তাৰমানে তেওঁলোকে এইটো পইচাটো উলিয়াবলৈ কাৰণে কি কৰিলে, ফিংগাৰ টিপছ মাৰিলে। ফিংগাৰ টিপছ কিয় মাৰিব লগা হৈ যায়? কাৰণ তেওঁলোকৰ একাউণ্টটো CSPত তেওঁলোকে ফিংগাৰপ্ৰিণ্ট মাৰিলে পইচাটো উলিয়াবৰ কাৰণে। এতিয়া ফিংগাৰ টিপছ মাৰিলে যেতিয়া পইচাটো আপুনি উইথড্ৰ কৰিলেতো, তো তেওঁলোকৰ হাততে পইচাটো আছে। যেতিয়া আমি প্ৰশ্ন কৰিলোঁ কি আপোনালোকে এতিয়ালৈকে কিয় বনা নাই, আমি কেনেকৈ বনাম, তেনেকুৱা ধৰণৰ তেওঁলোকৰ কিছুমান প্ৰশ্ন মানে থাকিল। ঠিক পৰা তেওঁলোকক কামটো কৰিবলৈ দিয়া হৈছে, কাৰণ তেওঁলোকৰ একাউণ্টতে এইটো একাউণ্ট আৰু CSPতে এইটো পইচাটো আছে, কোনো ব্যক্তিয়ে ছেকেণ্ড পাৰ্চনে এইটো পইচাটো লৈ যোৱা নাই। আৰু এটাটো আহিল আপোনাৰ এজন বেনিফিচিয়াৰী, তেওঁলোকৰ আহিল বিবানী টিকা আহিল, এটাটো আহিল আপোনাৰ জুস্পিনা লাখৰা। তিনিটাৰ যিটো মিডিয়াত ওলাল তিনিজন বেনিফিচিয়াৰীৰ কথা, তো তেওঁলোকৰ কথাটো মই অলপ দাঙি ধৰিবলৈ ইচ্ছা কৰিছোঁ। যেনেকৈ জুস্পিনা লাখৰা, এতিয়া FTOটো মাৰা হৈছিলে 2024 চনৰ 12 তাৰিখ জানুৱাৰী, আৰু তেওঁলোকে পইচাটো মানে উইথড্ৰ কৰিছে 13 তাৰিখ জানুৱাৰী 2024।
আজিলৈকে জানুৱাৰীৰ পৰা কেইমাহ হ'ব 6 মাহ ধৰক তো 6 মাহ তেওঁলোকৰ যিটো ফ্লিণ্ট এৰিয়া এইটো কমপ্লিট হোৱা নাই সেইকাৰণে তেওঁলোককো তাত যোৱাকালি আমি যেতিয়া ফিজিকেলি ভেৰিফিকেশ্যন কৰিবলৈ গ'লো অতি সোনকালে কৰিবলৈ দিছে তেওঁলোকৰ সমস্যাটো সেইটো যে মিস্ত্ৰী পোৱা নাই কিবা কিবি পোৱা নাই আবিজাবি পোৱা নাই বহুতখিনি কথা আৰু মেটেৰিয়েল কিছুমান পোৱা নাই সেইটো কথা কিন্তু যিহেতু তেওঁক যথেষ্ট সময় দিয়া হৈছে তেওঁ সেইটো কৰিব লাগিব আৰু তেখেতে ইতিমধ্যে আমি জানা মতে যোৱাকালিৰ পৰা কামটো আৰম্ভ কৰিছে তো ইমানখিনি একো অসুবিধা নাই অসুবিধাটো বেনিফিচিয়াৰীয়ে ডুৱেলিং হাউচটো পাবলৈ কাৰণে পাবলৈ যে সক্ষম হয় তাৰ কাৰণে আমি কাম কৰোঁ আৰু সবেইটো কাম কৰিব লাগিব আৰু এইটো ক্ষেত্ৰত কিবা এটা লেভেলত যদি সচেতন নাগৰিকক কৰিব লগা হ'লে মিডিয়া ৰোল প্লে কৰিব কিন্তু যোনটো লেভেলত এতিয়া ৰোল মানে কিবা হৈ আছে ভাইৰেল হৈ আছে ইয়াত কিন্তু পজিটিভিটি অহা নাই ইয়াত বিশেষকৈ বেনিফিচিয়াৰী সকলেও তাৰমানে কেনেকুৱাকৈ মানে অলপ ৰংলি কনচেপ্টটো আণ্ডাৰষ্টেণ্ডিং হোৱাৰ চান্সেছ বহুত আছে কোনোবাই বহুত বেলেগ বেলেগ ধৰণৰ যদি কথা ভাবি আছে তেওঁলোকে PMAYZৰ পৰা তাৰমানে এইটো টকা পইচা কোনোবা ব্যক্তিগত পইচাৰ পৰা ওলাই লৈ মই খাম এইটো যদি কোনোবা ভাবি থৈছে এইটো মিছা বেনিফিচিয়াৰী কোনোবাই ঠগাইও যদি কিবা এটা কৰিছে এইটো আইনৰ যোগেদি আহিবই বিচাৰি কিন্তু সচেতন হ'ব লাগিব কনচাৰ্ণ হয় মই অথনিয়ে ক'লো আপোনাক যেতিয়া লাগাতকৈ বেছি পলম হৈ গ'ল আমি ব্লগৰ ফালৰ পৰা নটিচ এটা দিয়া গৈছে আৰু যোৱাকালি যদি তেওঁ আজি যদি তেওঁ ষ্টাৰ্ট নকৰা হ'লেহেঁতেন আজি সন্ধিয়াই তেওঁ তাত মানে আকৌ এটা নটিচ গ'লে হয় কিন্তু থাৰ্ড টাইম যেতিয়া নটিচ পাব দিয়া যাব বেনিফিচিয়াৰী তো বেনিফিচিয়াৰীয়ে যথেষ্ট কষ্ট ভুগিব লগা হ'ব আৰু ডেভেলপমেণ্ট ব্লকৰ কনচাৰ্ণটো এনেকুৱা ধৰণৰ যে যিহেতু তেওঁৰ পইচা তেওঁৰ একাউণ্টত সোমাইছে তেওঁ কৰক বুলি কোৱাটো আমাৰো কাম কোনোবা চেয়াৰমেনৰো কাম BCDC মেম্বাৰৰ কাম এনেকুৱা ধৰণৰ আৰু তেওঁ ইতিমধ্যে এইটো বুজি লৈ কৰা খুব প্ৰয়োজন হয় কাৰণ কিয় মুঠ আপোনাক কওঁ মই 1,30,000 টকা কোনোবাই অলপ বেমাৰ হওঁতে যদি 5,000 পৰ্যন্ত খৰচ হ'ল তেতিয়াহ'লে ইটা কমি যাব কিবা কিবি কমি যাব কোৱালিটি কমি যাব এইটো ডেফিনেটলি হ'ব ইয়াৰ কাৰণে আপুনি যেনেকৈ প্ৰশ্ন কৰিছে ডেভেলপমেণ্ট ব্লকৰ ফালৰ পৰা আমি ৰিভিউ কৰোঁ যিমানখিনি মানে এজেঞ্চিবিলাক আছে এক নম্বৰ PMAYZটো কোনে চাই আপোনালোকে জানে GPC তাৰপিছত GRSে চাই তাৰপিছত থাকিল ইঞ্জিনিয়াৰ আৰু তেওঁলোকে তাৰমানে প্ৰত্যেকটো মাহত ইভেন দুবাৰো হয় কেতিয়াবা 3বাৰো হয় প্ৰত্যেকটো BCDCত কাম কৰে আৰু প্ৰব্লেমছটো আইডেণ্টিফাই কৰিবলৈ চেষ্টা কৰে ডেভেলপমেণ্ট ব্লকৰ ফালৰ পৰা প্ৰব্লেমটো কি ধৰণৰ হৈছে মই ক'লো না কিছুমান ব্যক্তিসকলে অকলশৰীয়াকৈ কৰিব নোৱাৰা তেনেকুৱা বহুত কথা আছে আৰু কোনোবাই যদি ওলাব পাৰিব এইটো CSPহে পাৰিব কিন্তু ফিংগাৰপ্ৰিণ্টত পাৰিব আৰু যদি তেখেতৰ একাউণ্টটো যদি কোনোবাই কিবা কৰিছে কি বুলি কয় এওঁৰ একাউণ্ট হয় কিন্তু ফিংগাৰপ্ৰিণ্টটো মোৰ তেনেকুৱা হয় তেতিয়াহ'লেহে পাৰিব কিন্তু খুব দীঘলীয়া নোৱাৰিব কাৰণ তেওঁলোকে KYC দিব লগা হয় আৰু কি হৈ যায় তাৰমানে তাতে আপোনাৰ আধাৰ চিডিং হৈছে গোটেইবিলাক একাউণ্টটো বৰ্তমান আধাৰ লিংক ইমান ইজিলি এইটো কৰিব নোৱাৰা যায় আপোনাৰ প্ৰশ্নটো মই বুজি পাইছোঁ যে কথা কোৱা ঢেৰ আছে যে কোনোবা ছেকেণ্ড ব্যক্তিয়ে কামটো পইচাটো উঠাই লৈ গৈছে দাদা যদি এনেকা হোৱা হ'লে আজি বহুত গণ্ডগোল হ'লে হয় আচলতে এনেকা হোৱা নাই কিন্তু কেতিয়াবা কি হৈ যায় কথাবিলাক টুইষ্টেড কৰিবলৈ কাৰণে হয়তো বেনিফিচিয়াৰী খুদ ক'ব পাৰে কাৰণ এনেকুৱাও ইম্পচিবল নহয় ন পচিবল থাকি যায় যে মানে তেখেতে পইচাটো ওলালে আৰু বৰ্তমান পইচাটো হাতত নাই তেনেকুৱাও হ'ব পাৰে আমি যাবি কথা উলিয়াব পাৰে কিন্তু ৰেকৰ্ডে কি কয় ডেভেলপমেণ্ট ব্লগৰ ৰেকৰ্ডে কি কয় আমি সেইটোৱে চাম আৰু এইটোৰ ভিত্তিতহে মই কথাটো কৈছোঁ ডেভেলপমেণ্ট ব্লগে এইটো মানে ৰিপৰ্টৰ মতে যাব ডেভেলপমেণ্ট ব্লগৰ নজৰত কোনোবা চেয়াৰমেন কোনোবা ব্যক্তিয়ে যদি এওঁৰ পইচাটো খাইছে আৰু এই ব্যক্তিয়ে যদি ডেভেলপমেণ্ট ব্লগক যদি কমপ্লেইন কৰিছে মানে ইয়াত আৰু কোনো পটে পলম নহয় যে এইটো আমি মানে কিবা কৰিবৰ কাৰণে ইণ্টাৰেক্ট কৰিবৰ কাৰণে বা একশ্যন ল'বলৈ কাৰণে বা ইনএফিচিয়েঞ্চি তেনেকুৱা ধৰণৰ আচলতে এইটো বেলেগতো ওলাব লাগে বেলেগ বিচিটো ওলাব লাগে ক'বলৈ গ'লে তাৰমানে কাৰণ মই এইটো হৈছে নেকি যে মানে আলমা বসুমতাৰীৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰ সোমাই পৰিছে বুলি আপুনি ক'ব খুজিছে তেখেতক মানে যিটো জনমানসত যিটো নকৰা যিটো কৰিব বিচাৰিছে নেকি সেইটো বুলি আপুনি ভাবেনে এতিয়া যিটো আপুনি মানে ষ্টাডি কৰে তেতিয়াহ'লেতো তেনেকুৱাও থাকিব পাৰে নাথাকা নহয় সম্ভাৱনাটো থাকিব পাৰে কাৰণ কিয় ওদালগুৰি VCDC টাউনৰ ওচৰতে আছে
খৰাং বিচিটিচি টাউনৰ একদম লাগা লাগে সেই হৰপুৰটোৱে মানে খৰাং বিচিটিচি ওচৰত ইয়াতো চেয়াৰমেন আছে তাতো চেয়াৰমেন আছে পাৰ্চেণ্টেজটো যদি চাই বেছি ডিফাৰেঞ্চ নাই তো আমাৰ এইবিলাক চেয়াৰমেনসকলৰ তাতো তাৰমানে কিছুমান প্ৰকৃততে যিটো ৰিপৰ্টিং কৰিবলৈ গৈ আছে আৰু আপোনালোকৰ ৰিপৰ্টিংটো বেয়া নহয় সোনকালে কৰক যদি আপোনালোকে তাতে বজাই দিয়ে নহ'লে আইনগত কিবা হ'ব তেতিয়াহ'লে আপুনি সচেতন হ'ব বেয়া নহয় কথাটো আহিছে যে এতিয়া যোনটো লুণ্ঠন হোৱা নাই প্ৰগ্ৰেছ ৰিপৰ্ট চবৰে ছেম একে পিচিচি চেয়াৰমেন তো এজনৰ কথাটো আহি পৰা ডেফিনেটলি কিবা এটা থাকিব পাৰে আঙুলিয়াটো দিব নোৱাৰো মই ডেফিনেটলি কিবা এটা থাকিব পাৰে গতিকে ৰিয়েলিটিটো সেইটোৱে হয় যে বৰ্তমান ওদালগুৰি এজ এ হোল আমি যিটো এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পঢ়োঁ সেইটো ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা দেৱ আমাৰ মুখ্যমন্ত্ৰী BTRৰ চিফ প্ৰমোদ বড়ো চবেই অন্য বেলেগ ধৰণৰ মানে ইয়াত নজৰ দি আছে আৰু আমি আশা কৰোঁ আমি পাৰিম যেহেতু আলমা বসুমতাৰ BCDC যিটো মানে বৰলা BCDC যিটো কথা আপুনি লৈ কয় যে এনেকুৱা হৈছিল নেকি যে বেনিফিচিয়াৰীৰ পৰা যিজনে ছেকেণ্ড পাৰ্চনে আগতে কাম কৰিছিলে তেওঁ বেনিফিচিয়াৰীয়ে বাৰে বাৰে অভিযোগ দিয়াৰ বাবে তেখেত মানে সেই কামটো কৰিব নোৱাৰো বুলি তেনেকুৱা কৰবাৰ ঘটনা ঘটিছে নেকি মানে বহু সময় ৰৈ থাকে মানে আপোনাৰ প্ৰশ্নটো হৈছে কি বেনিফিচিয়াৰীয়ে পইচাটো তেওঁক দিলে কৰিবলৈ তাৰপিছত তেওঁ কামটো কৰা নাই এনেকুৱা ধৰণৰ তো কি হ'ব দাদা ইয়াৰ প্ৰথমটো দুৰ্বলতাটো বেনিফিচিয়াৰীৰ আহিল যে আপুনি বস্তু নিকিনাত কিয় বস্তুটো দিলে প্ৰথম কথা এইটো আহিল ছেকেণ্ডলি যদি এইটো ব্যক্তিয়ে সেনেকৈ কাম কৰি আছে তেখেতে কিন্তু বেনিফিচিয়াৰীয়ে কোনোবা মেজিষ্ট্ৰেট কোনোবা মানে পুলিচ থানা তেনেকুৱা লেভেলত আহিব লাগিব তো তাতো কথা আছে দেই ইয়াত আহিলেও অৱশ্যে দায়িত্ব বেনিফিচিয়াৰীকে ধৰিব তথাপিও যিহেতু আমি চব পাব্লিক কনচাৰ্ণ হয় পাব্লিকৰ কাৰণে কাম হ'ব লাগে সেইটো প্ৰশ্ন নহয় মই শুনিছোঁ প্ৰথমতে আপোনালোকে যাক কৰিবৰ কাৰণে দায়িত্ব দিছিলে বেনিফিচিয়াৰীৰ পৰা ছেকেণ্ড পাৰ্চনে যেতিয়া কামটো কৰিলে প্ৰথম কিস্তিলৈ তাত মানে বেনিফিচিয়াৰীজনে বাৰে বাৰে অভিযোগৰ প্ৰতি অভিযোগ কৰাৰ কাৰণে সেই ছেকেণ্ড পাৰ্চনে যিজনে অলপ দায়িত্ব লৈছিলে তেওঁ মানে কৰিব নোৱাৰো বুলি তেনেকুৱা কামটো পিছত এৰি দিয়া হ'ল তাৰ কাৰণে দেৰিব বুলি মানে নহয় 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 এইটো হ'ল আমাৰ এই আলেক্সিছ টিগ্গাৰ ঘৰৰ বিষয়ত নহয় না আপুনি প্ৰশ্ন কৰাটো তাতে তাৰমানে এজন ব্যক্তিয়ে কামটো কৰিছিলে তাক সহায় কৰিছিলে তেওঁ যেতিয়া সহায় কৰিছিলে আমি যেতিয়া ইণ্টাৰভিউশ্যনৰ আমাৰ ৰিপৰ্টিং আমি পাইছোঁ যে তেওঁ যেতিয়া এইটো কামটো কৰিছে তেতিয়া তাৰমানে এই বেনিফিচিয়াৰীজনে যথেষ্ট পৰিমাণত ইয়াত পানী দিব লাগে তেওঁ মানে মাটি ভৰাব লাগে ইমানখিনি কাম তেওঁ কৰি দিয়া নাই কাৰণ কিয় বেনিফিচিয়াৰীৰ কাৰণে আৰু এডিশ্যনেলি 21,000 টকা আৰু আছে এইটো 1,30,000 বাদেই 21,000 টকা আছে এইটো পইচাটো তাৰমানে বেনিফিচিয়াৰীয়ে পায় আকৌ কাৰণ কিয় তেওঁ তাত মানে সদায় পানী দিব লাগিব তাতে ফ্লিট এৰিয়াত তেওঁ মানে মাটি দিব লাগিব ইমানখিনি কাম কৰিবলৈ কাৰণে আৰু মিস্ত্ৰীক সহায় কৰিব লাগিব মিস্ত্ৰীয়ে কাম কৰিব তাক চোৱা চিতা কৰিব লাগিব এইখিনি সময়ত তেওঁ হাজিৰা কৰিব নাপায় এইখিনি সময়ত তেওঁ দূৰত গৈ কাম কৰিব নাপায় তাৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা তেওঁক 2,229 টকা দিয়া যায় এইটো বেনিফিচিয়াৰী কাৰণ তেওঁ নিজৰ কাম কৰিছেতো ঘৰ নাই আনফালে তেওঁ পাব্লিকত কাম কৰিলে মানে নকৰিলে তেওঁ মানে জীয়াই থাকিব নোৱাৰে তাৰ কাৰণে চৰকাৰে এইটো ধুনীয়া এটা বস্তুটো এটা কনভাৰ্জেঞ্চ কৰাই পেলাই তাক আকৌ 229 টকা পাৰ ডে দি আছে তো সেইটো লোৱাৰ স্বত্তেও তেখেতে তাৰমানে অভিযোগতে ভাল কাম তেওঁ সহায় কৰিব পৰা নাই গতিকে ফাৰ্ষ্ট ইনষ্টলমেণ্টটো তেওঁ কৰাৰ পিছত আপুনি কৰক তো যোৱা যিটো মই ক'লোঁ 15-20 দিনৰ আগত এটা ৰিভিউ হৈ গ'ল আৰু ইয়াৰ পিছতো আমি মানে যিটো পাৰ্টিৰ তৰফৰ পৰা আমিও কাম কৰোঁ পাৰ্টিৰ তৰফৰ পৰাও আমি যোৱা তাৰমানে এসপ্তাহমানৰ আগত 10 দিনমান হ'ল 10 দিনমানৰ আগত আমি এটা ৰিভিউ কৰিছোঁ DRDAত উইথ মানে গভৰ্ণমেণ্ট অফিচিয়েলবিলাকক লৈ পেলাই তেনেকুৱা মানে ৰিভিউ এইটো বিষয়ত হৈয়ে থাকে তো ইয়াত কোনটো পক্ষত কেনেকৈ কাক ঠিকা দিছে কেনেকৈ মানে লুণ্ঠন কৰিব পাৰিব সেইটো কথা ইয়াত আহি নপৰে আৰু আপোনালোকে উইথ ডকুমেণ্টছ আপোনালোকে চাব পাৰিব যে PMAYG বিশেষকৈ PMAYG ক্ষেত্ৰত কোনটো লেভেলত কিমানখিনি লুণ্ঠন কোনে কৰিব পাৰিছে মই আপোনালোকক উদাহৰণ দিওঁ PMAYGটোৰ যোনে বেনিফিচিয়াৰী হয় তেখেতে যদি কিবা এটা কাৰণত মাইগ্ৰেট নহয় সেইটো জাগাৰ পৰা তেতিয়াহ'লে তেওঁৰ ঘৰটো যিকোনো প্ৰকাৰত হ'বই লাগিব ইভেন বেনিফিচিয়াৰী যদি অপব্যৱহাৰ কৰিছে তথাপিও হ'ব লাগিব আৰু ছেকেণ্ডলি কথাটো আহিল কোনোবা এজন দুজন ব্যক্তি তেওঁলোকেতো ইয়াত হাৰি নাযায় মোৰ আণ্ডাৰত 11জন চেয়াৰমেন আছে আমাৰ KCLCC এৰিয়াত আৰু ডেভেলপমেণ্ট ব্লকৰ ভিতৰত 32টা চেয়াৰমেন আছে
তো এই চেয়াৰমেনবিলাকৰ ভিতৰত বৰলা VCDCৰ চেয়াৰমেনৰ নামটো হ'ল আলমা বসুমতাৰী তেখেত আৰু কোনোবা আমাৰ স্বপনগাঁও VCDCৰ চেয়াৰমেন আছে আমাৰ সাগৰ বসুমতাৰী আৰু তেনেকৈ আমাৰ প্ৰেম তামাং আছে প্ৰদীপ ভুজেল আছে কোনো এজন ব্যক্তি ইয়াত ডিফাৰেঞ্চ নাই সবে কাম কৰিছে আৰু সব গোটেইটো VCDCত কিমান কিমান মানে PME YG ঘৰ মানে এলোকেশ্যন হৈছে কাম কৰিছে গোটেইটো ৰেকৰ্ড আমাৰ তাত আছে বিশেষকৈ আপোনাৰ এইটো PME YG ক্ষেত্ৰত ইয়াত নহ'ব কাৰণ 2017-18 চনৰ এলোকেটেড যিটো PME YG ঘৰ হয় পুৰণা এইটো ঘৰটো এতিয়া স্বপনগাঁও VCDCত সাগৰ বসুমতাৰীয়ে এতিয়া কৰিছে কিন্তু এই সময়ৰ চেয়াৰমেন বেলেগ আছিলে এই সময়ৰ চেয়াৰমেনে যদি মানে নিজৰ দায়িত্বত থকা সময়ত বহুতখিনি অসুবিধা হৈ গ'ল কিবা কিবি হৈ গ'ল যদি তেখেতে তেখেতৰ লায়াবিলিটিজ কিবা আছে তেখেতে কৰিব লাগিব বা কৰিছে তেনেকুৱা ধৰণৰ কিন্তু মই উদাহৰণটো দিছোঁ সাগৰ বসুমতাৰী বৰ্তমান চেয়াৰমেন হৈছে স্বপনগাঁও কিন্তু এই সময়ৰ ঘৰটো কামুলিটিভাৱে এতিয়াও কৰি আছে আৰু গোটেইটো পাৰ্চেণ্টেজত কাউণ্ট হ'ব এই পুৰণা ঘৰ হ'লেও 2017-18 আৰু 18-19 20-21 এই পৰ্যন্ত এইটো ঘৰটো যোনটো হৈছে বৰ্তমানৰ যিটো এলোকেটেড ঘৰ আমাৰ এই কিবাৰ 21 আৰু 22 হয় এইটো সময়ৰ চেয়াৰমেন আলমা বসুমতাৰী হয় বৰলা তেখেতৰ পিছতো কোনোবা যদি চেয়াৰমেন হ'ব বা এতিয়া তেখেতে যদিও নাথাকে এইটো কোনোবা ইয়াত নকৰাকৈ থাকিব নোৱাৰে কাৰণ যিমান PRI পাব্লিক ৰিপ্ৰেজেণ্টেটিভ ইনষ্টিটিউচনৰ পৰা যিমানখিনি আহিছে তেওঁলোকে পাব্লিকৰ কাৰণে কামটো কৰি দিব লাগিব আৰু কৰিব PME YGৰ ক্ষেত্ৰত কোনো পথে ইয়াত যদি বেনিফিচিয়াৰী কোড কিবা নকৰে জড়িত নাথাকে ইয়াত এইটো বহুত ফেক্টৰ থাকিব পাৰে আৰু বেলেগৰ ৰিপৰ্টটো মই দাঙি ধৰিব ইচ্ছা কৰা নাই মই অভাৰঅল ডেভেলপমেণ্ট ব্লগৰ কথাটো কৈছোঁ কিন্তু আপোনালোকৰ কাম হ'ব লাগিব আৰু ডেভেলপমেণ্ট ব্লগে সেইটো কৰিব লাগিব এইটো পইচাটো ওলাই লৈ লুণ্ঠন কৰিব নোৱাৰে এইটোৰ পৰা তেওঁলোকে ফ্লিণ্ট এৰিয়া কমপ্লিট কৰিব লাগে আৰু সেইটো কমপ্লিট কৰাৰ পিছত যেতিয়া চৰকাৰে বা ডেভেলপমেণ্ট ব্লকৰ অথৰিটিয়ে চৰকাৰৰ এজেঞ্চিয়ে মানে হয় তেখেতে বনালে ফিজিকেলি ভেৰিফাই কৰে তেতিয়া আকৌ এইটো ছেকেণ্ড ইনষ্টলমেণ্টৰ কাৰণে FTO মাৰা হয় ৰেজিষ্টাৰ কৰা হয় তো তেনেকৈ তেখেতে ফ্লিণ্ট এৰিয়া কমপ্লিট কৰিব লাগিব তাৰপিছতে আকৌ আহিল আকৌ 48,750 এইটো যেতিয়া তেওঁক FTO মাৰা হ'ব তেওঁ কমপ্লিটলি ৱালটো বনাব লাগিব মাত্ৰ ওপৰৰ ৰুফিংটো বাদ দি পেলাই তাৰপিছত আকৌ 48,750 rupees ইয়াত খণ্ড তাৰমানে বস্তুটো কৰা হৈছে আৰু এইটো গোটেইটো বেনিফিচিয়াৰীয়ে নিজে উইলিংলি উইথড্ৰ কৰিব লাগিব আৰু তেওঁ বনাব লাগিব ইন এ টাইম ফ্ৰেম যদি টাইম ফ্ৰেমত তেওঁ কৰিব নোৱাৰা যায় তেতিয়াহ'লে তেওঁক আপোনাৰ নটিচ দিয়া যায় ব্লগৰ ফালৰ পৰা ঠিক আছে ইমানখিনি হৈছে এতিয়া আহোঁ ভাইৰেল হৈছে এই ভিডিঅ' ক্লিপিঙৰ ভাইৰেলটোৰ মটিভটো কি আছে মই ক'ব নোৱাৰোঁ ভাইৰেলটো মই দেখা পাইছোঁ কোনো মিডিয়া হাউচে এইটো ক্লিপিং কৰা নাই কিন্তু কোনোবা এজন ব্যক্তিয়ে এইটো পকেটত ৰাখি বা ক'ৰবাত ৰাখি পেলাই এইটো মানে ক্লিপিং কৰি আছে দি আছে আৰু এইটো ভাইৰেল কৰিছে ইয়াত যদি ভালকৈ কথাটো আপোনালোকে শুনা যায় তেতিয়া কিছুমান ব্যক্তিয়ে তাৰমানে কোৱা হৈছে যে যিহেতু চেয়াৰমেনে পইচা খোৱাই নাই এইটো পইচা আপোনালোকৰ একাউণ্ট আছে এইটো কৈ দিয়ক মিডিয়াত কোৱা কথাটো মই শুনা পাইছোঁ এইটো এনেকুৱা ধৰণৰ ইণ্টাৰপ্ৰিটেশ্যন এতিয়া হৈছে যে মিডিয়াৰ মানুহক মটিভেট কৰিবলৈ কাৰণে কিছুমান দুষ্ট চক্ৰ মানুহে বা কিছুমান ব্যক্তিয়ে তাৰমানে কোৱা হৈছে মিডিয়া মানুহবিলাকৰ ইয়াত দুটা প্ৰশ্ন হয় মোৰ মতে দুটা প্ৰশ্ন হয় মিডিয়া হাউচে আচলতে তেওঁলোকৰ ইথিক্সটো মোৰ মতে কোনো পাব্লিকৰ লগত তেওঁলোকে পাব্লিক নহয় কাৰোবাৰ ইনফ্লুৱেঞ্চত তেওঁলোকে কাম নকৰে আৰু তেওঁলোকে মিডিয়াৰ মানুহবিলাকে তেওঁলোকে উইথ সঠিক এটা বস্তুটো উলিয়াবলৈ কাৰণে সদায় কাম কৰে কাৰণ দেশটো এনে চলা নাই জাৰ্নেলিজিমৰ মানে সচেতন আৰু যিটো ডেমক্ৰেচিৰ যিটো মানে কৰিছে যে ক'ৰবাত কিবা এটা থাকি গৈছে নেকি ক'ৰবাত কিবা মানে পাব্লিকক সচেতন কৰিব লাগে সেইটো ক্ষেত্ৰত মিডিয়াৰ ৰ'ল প্লেটো বহুত ডাঙৰ হৈছে এতিয়া মানে ভাইৰেল হৈছে ভিডিঅ' ক্লিপিং ভাইৰেল হৈছে এইটো কথাত কি কথা কোৱা গৈছে এইটো আপোনালোকে নিজে খুদ জানিছে গোটেই পাব্লিকবিলাকে নাজানিব পাৰে কিবা এটা বস্তুটো মানে ট্ৰেণ্ড হৈছে ট্ৰল হৈছে এইটো ট্ৰলটো চাই পেলাই মানে পাব্লিকে বহুত এটা কিবা লেভেলৰ ৱেব সৃষ্টি হৈছে তো আজি আপোনালোকৰ জৰিয়তে মই এইটো ক'ব চেষ্টা কৰিম বিশেষকৈ মোৰ পাৰ্টটো যে মানে PME YG ঘৰটো এট এনি কষ্ট কৰিবই লাগিব কোনো হাৰি নাযায় আৰু ইয়াত লুণ্ঠন হোৱা নাই বুলি ভাবে এতিয়া ৰিপৰ্টিং যদি মানে আমি পাওঁ তেতিয়াহ'লে এইটো তেওঁ হাৰি নাযায় কাৰণ বহুত কথা আছে ইয়াৰে ভিতৰত PME YGটো তাৰমানে বহুত চিষ্টেমেটিক কৰা যায় সেইকাৰণে মই কৈছোঁ এতিয়া এই মিডিয়া ক্লিপিঙৰ কথাত মই আহিছোঁ যে
আউট অফ ডেভেলপমেণ্ট ব্লকৰ ফালৰ পৰা যিমানখিনি যি কৰণীয় কাম এইটো কৰি থাকিব এই ক্লিপিঙৰ বিষয়ত মই যিটো দেখিছোঁ ইয়াত না অফিচিয়েল কাৰোবাৰ এফেক্ট কৰিছে না কাৰোবাৰ এফেক্ট কৰিছে কাকো এফেক্ট কৰা নাই বৰঞ্চ এফেক্ট কৰিছে বেনিফিচিয়াৰীক এইটো ক্ষেত্ৰত ক'বলৈ গ'লে বেনিফিচিয়াৰীক এফেক্ট কৰিছে আৰু এইটো যিমানেই ট্ৰল হ'ব বেনিফিচিয়াৰীবিলাকক এফেক্ট কৰিব কাৰণ কিয় কোনোবা বেনিফিচিয়াৰীয়ে কোনটোবা কামটো কৰিবলৈ কাৰণে টাইম ফ্ৰেমত কৰিব নোৱাৰে কাৰণ আপোনাক মই ক'ম কালাইগাঁৱত যদি এজন বেনিফিচিয়াৰী আছে এইটোৰ লগত পাৰ্থক্যটো বহুত হ'ব যদি পাহাৰ এৰিয়াত এজন বেনিফিচিয়াৰী আছে এমাউণ্ট মে বি ছেম এণ্ড এভৰিথিং ইজ ছেম ৰেট ইজ ছেম মেজাৰমেণ্ট ইজ ছেম কিন্তু তেওঁলোকে কৰিব পৰা ক্ষমতাটো বহুত পাৰ্থক্য বেলেগ হ'ব ইয়াত কৰিব পৰা ক্ষমতাটো বহুত বেলেগ হ'ব তো এনেকুৱাও মানে জাগা আছে য'ত নেকি তাৰমানে গাড়ী ঘোঁৰা গৈ নাপায় সেইটো ক্ষেত্ৰত লেট হোৱা অলপমান মানে ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ পৰা ছেকেণ্ড ইনষ্টলমেণ্ট দিওঁতে যিটো মেক্সিমাম গেপটো থাকিব লাগে 3 মাহ এইটো পাৰ হোৱা এনেকুৱা যিটো মানে হোৱাটোৰ কাৰণটো এইবিলাক হয় PCLCC ফালৰ পৰা হেঁচা দিয়া কথাটোতো এতিয়া আহিছে মই আপোনাক কিয় কৈছোঁ এতিয়া মই প্ৰেফাৰেঞ্চ ব্ৰিফিং এটা দিছোঁ মই ক্লিয়াৰিফিকেশ্যন দিছোঁ মই তাতে TCLCC লেভেলৰ যিটো মিটিং হয় ইয়াত আমাৰ চব মানে কি বুলি কয় মনিটৰিং এভৰিথিং ক'তবা মানে কিবা হোৱা নাই গাঁও সভা কৰিব লাগে পাব্লিকক আৱাৰনেছ কৰিব লাগে আৰু চৰকাৰী কামটো যিমানখিনি এল'কেট কৰা হৈছে এইটো ঠিক ঠাক কৰিব লাগে এইটো হ'ল আমি অভাৰঅল মনিটৰিং কৰোঁ TCLCC লেভেলৰ আৰু আমাৰো ষ্টাফ মানে TCLCC লেভেলৰ নিজাভাৱে ষ্টাফ থাকে আৰু বাই ডিফল্ট BCDC চেয়াৰমেন এজনে TCLCCৰ সদস্য বাই ডিফল্ট এতিয়া আমি হেঁচা প্ৰদান কৰা নাছিল নেকি এইটো কথা আপুনি সুধিছে চাওক ইয়াত কি হয় হেঁচা প্ৰদানটোতো মোৰ পৰা যে এক্সট্ৰাকৈ যাব লাগে এইটো কথাই নাহে কাৰণ তেওঁক যেতিয়া বেনিফিচিয়াৰীৰ একাউণ্টত FTO মাৰা হয় পইচা মাৰা হয় ভৰাই দিয়া হয় তেতিয়াৰ পৰা ইয়াত কামটো লাগিব মানে প্ৰত্যেকবাৰতে এইটো মনিটৰিং হৈ থাকে ৰিভিউ হৈ থাকে ইয়াৰ আগৰ আৰু কিছুমান অংক আছে ইয়াৰ ওপৰত এইটো ঘৰটো সোমাবলৈ কাৰণে এই BCDCৰ সদস্যসকলে তাৰ মেম্বাৰসকলে চেয়াৰমেনসকলে এইটো পইচাটো ইয়াতে যে সোমাব লাগে তাৰ কাৰণে আধাৰ চিটিঙৰ কাম কৰা একাউণ্ট ভেৰিফাই কাম কৰা মানে ঘৰৰ লোকেশ্যন ঠিক ঠাক কৰা ইভেন ৰেজিষ্ট্ৰেশ্যন কৰা ইভেন জব কাৰ্ড ঠিক কৰি দিয়া জব কাৰ্ডৰ লগত আধাৰ লিংক ঠিক আছে নে নাই গোটেইবিলাক কৰাটো তেওঁলোকৰ কাম এই গোটেইটো কমপ্লিট হোৱাৰ পিছতহে তেওঁ তাত FTOটো মাৰা হৈ যায় আৰু FTOত পইচাটো সোমাই যায় তো ইমানখিনি যেতিয়া তেওঁলোকে পইচা সোমালৈকে কমচে কম বহুতখিনি সময় তেওঁলোকে এইটো কৰি আহিছে তাৰপিছত পইচা সোমাৰ পিছতে তেওঁলোকে এইটো কামটো নকৰিব এইটো কথাই নাই আৰু ইয়াত যদি কিবা এটা কাৰণত থাকি গৈছে আৰু ডেভেলপমেণ্ট ব্লকৰ পৰা আছে গতিকে আমিও আছোঁ আমি চাই আছোঁ কৰিছে ফেক্টৰটো বহুত থাকিব পলম হোৱাৰ ফেক্টৰটো বহুত থাকিব মেচনৰ সমস্যা থাকিব লোকেশ্যনৰ সমস্যা থাকিব আৰু মানে জানি বুজি কিছুমান অলপ দেৰি কৰাৰ সমস্যা থাকিব তেনেকুৱা ধৰণৰ থাকিব গতিকে মই কৈছোঁ ফাইনেলি যে এইটো পইচাটো একো নকৰাকৈ কোনো একো মানে হিলাব নোৱাৰিব এইটো পাক্কা এইটো ক্লিয়াৰ ঠিক আছে আৰু আজিকালি তাৰমানে বৰলা BCDC চেয়াৰমেনজনৰ কোনো মানে দুৰ্নীতি কৰা নাই শেষত আমি এটা ক্লিয়াৰ বিচাৰোঁ যিহেতু আপোনালোকে সংবাদ সামাজিক মাধ্যমত প্ৰচাৰ হৈছে সেই লিংকটোৰ ক্ষেত্ৰত আপোনালোকে ক্লিয়াৰেঞ্চো দিলে এতিয়া বাৰে যিহেতু সম্প্ৰচাৰ হৈ আছে এটা টেলিভিশ্যন চেনেলত এই চেনেলৰ যিটো নেকি তথ্য আপোনালোকে পোৱা বুলি প্ৰমাণিত কৰিব বিচাৰিছে আচ্ছা আপোনালোকে কি ভাবে তাতে পইচাটো একাউণ্টৰ পৰা উলিয়াই কোনোবাই খাইছে এইটো এতিয়া মানে সত্য নে অসত্য হয় মোৰ মতেতো অসত্য তেতিয়াহ'লে তেওঁ কথা কোৱাটো অসত্য হ'ব তাৰমানে তেওঁ ৰিপৰ্টিংটো মানে ঠিক কৰা নাই ডকুমেণ্টছ কালেক্ট কৰা নাই এটা ভিডিঅ' ক্লিপত এটা হেৰি আছে মানে চেয়াৰমেনজনীয়ে বেনিফিচিয়াৰীৰ ঘৰত গৈ পেলাই এটা আখৰা দিছে ক'বৰ কাৰণে বাধ্য কৰাইছে যে চেয়াৰমেনে পইচা পোৱা নাই বুলি এটা ভিডিঅ' ক্লিপ আছে কি ক'ব চেয়াৰমেন বাইদেৱে যিটো ৰিপৰ্টিং নকৰা মিডিয়া ক্লিপত ওলাইছে এইটোৰ বিষয়ত মই যিমানখিনি জানো মই মানে অলৰেডি ক্লিয়াৰিফিকেশ্যন দিলোঁ মই ইয়াৰ কথা কোৱা নাই চেয়াৰমেন বাইদেৱে যদি কথা কৈছে সেইটো বিষয়তে কৈছে যিহেতু তেওঁ পইচা লোৱা নাই যদি এইটো বেনিফিচিয়াৰী মিডিয়াৰ আগত কৈ তেওঁ সেইটো কথা কৈছেও হ'ব পাৰে ন তো ইয়াত আমাৰ তেখেতো আছিলে মোৰ লগত গৈছে মই তেখেতক মাতি লৈ গৈছোঁ তেখেতে পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰী হয় UPPL তেখেতৰ লগতে আছিলে তেখেতে সেইটো কথাই ক'ব গতিকে একেটা বিষয়ত যেনিবা বাৰে কোৱাৰো মোৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ তেখেতৰ কথাটো সেইটো কোৱা হ'ব পাৰে কাৰণ ভালকৈ শুনক আপোনালোকে যিহেতু তেওঁ কৈছে অৱশ্যে চেয়াৰমেন বাইদেউ এজনীয়ে তাতে গৈ
মানুহবিলাকক শিকাব লাগে এইটো কথা নহয়, চিধাকে আপোনালোকে যদি সুধি দিয়ে হা, আকৌ দুনাই যাতে সেইটো কথাটো ৰিপিট নহয় যে চেয়াৰমেনৰ মানে পইচাটো লৈছে বুলি, এইটো কথা তেওঁৰো অলপ এপ্ৰিহেনশ্যন থাকিব। বাধ্য বা ক'বলৈ বাধ্য কৰাইছে নাই, বেনিফিচিয়াৰী ক'বলৈ বাধ্য কৰাইছে, বেনিফিচিয়াৰী খুব কথা ক'ব জানা নাই। প্ৰথম যেতিয়া হুছেইন ডাঙৰীয়াই ৰিপৰ্ট কৰিছে সেই সময়ত তেওঁ জানা নাই, ভালকে কথা ক'ব জানা নাই, তেওঁৰ কথাৰ পৰা একো টেলিভিছন চেনেলত ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হৈ আছে যে এই VCDCৰ ক্ষেত্ৰত অধ্যক্ষগৰাকীয়ে লুণ্ঠন ৰাজ চলাই আছে বা তাত কৰাপশ্যন হৈ আছে বা এটাৰ পিছত এটা হিতাধিকাৰীক তাতে হাৰাশাস্তিৰ সন্মুখীন কৰাইছে, এনেকুৱা ধৰণৰ বিভিন্ন অভিযোগ উত্থাপন হৈছে ধাৰাবাহিকভাৱে। এই সন্দৰ্ভত আপোনালোকৰ স্পষ্টীকৰণ কি হ'ব, আপোনালোকৰ কাউণ্টাৰ কি হ'ব? যোনটো আপুনি আলমা বসুমতাৰীৰ কথাই কৈ আছে, হয়, ধাৰাবাহিকভাৱে লুণ্ঠন তেনেকৈ ময়ো অলপ দেখা পাইছোঁ, বেছি গভীৰভাৱে মই ভিতৰত যোৱা নাই কোনটো লুণ্ঠনৰ কথা কৈছে। মোৰ কনচাৰ্ণটো মই অথনিয়ে ক'লোঁ আপোনালোকক, PMEYৰ কনচাৰ্ণটোত মই কথাটো কৈ আছোঁ। তাৰ বাহিৰে ক'ৰবাত লুণ্ঠন যদি কৰিছে মই এইটো ক'ব নোৱাৰোঁ। PMEYৰ ক্ষেত্ৰত লুণ্ঠন কোনো কৰিব নোৱাৰে আৰু এতিয়ালৈকে হোৱা নাই। মই সেইকাৰণে উদাহৰণ দিলোঁ যে 2017-18 পৰা যিটো ঘৰ বনাইছে এতিয়াৰ চেয়াৰমেনবিলাকক কৰিব লগা হৈছে। ইয়াৰ মানে পইচাটো নাযাব একোটো। ছেকেণ্ডলি, যিটো VCDC বৰলা VCDC চেয়াৰমেন আলমা বসুমতাৰী এইটো লুণ্ঠন চলাইছে, এইটো যদি তাৰমানে অথেণ্টিক কাৰোবাৰ তাত ৰিপৰ্ট লৈ কৈছে এইটো কৈ দিয়া ভাল। মোৰ নজৰত মোৰ তাত 11জন VCDC চেয়াৰমেন আছে। আলমা এজনী চেয়াৰমেন বাইদেউ, এনেকুৱা আৰু ওদালগুৰিৰ এজনী চেয়াৰমেন বাইদেউ আছে, আৰু আমাৰ তাত প্ৰেম তামাং হওক, সাগৰে হওক, আন্থনী মুছাহাৰী হওক, কোনোবা তেনেকৈ চেয়াৰমেন লৈ আছে, চব একে। এজন চেয়াৰমেন কি ধৰণৰ লুণ্ঠন কৰিছে এইটো তাৰমানে জাষ্টিফাই কৰিবলৈ কাৰণে যথেষ্ট পৰিমাণে ইভিডেন্সো লাগিব। কাৰণ যে আপুনি চাওক 32টা VCDCত 32জন চেয়াৰমেন আছে ওদালগুৰি ডেভেলপমেণ্ট ব্লকত। এই 32জন চেয়াৰমেনৰ ভিতৰত তাকে মই কৈ আছোঁ, তেওঁলোকৰ তাত ফেক্ট ফাইণ্ডিংছটো আমি কৰি আছোঁ আৰু কৰিয়ে থাকিব। যিটো ফেক্টছ হয়, কিয় কাৰণে দেৰি হৈছে আৰু কিয় কৰিব পৰা নাই, কাৰণটো কি আছে, আমি নটিছো চাৰ্ভ কৰিছোঁ বুলি কৈছোঁ, আৰু যিমানে হেৰি হৈ থাকে আমি নটিছ চাৰ্ভ কৰিব। কিন্তু এইটোৰ লগত যিটো আপুনি ইয়াত ক্লাব হৈছে কি লুণ্ঠনৰ কথা, তো PMEYৰ পইচাটো লুণ্ঠন কৰিবলৈ ৰাস্তাই নাই। যিহেতু এটা কথা মই ক'লোঁ, আপুনি মই কোৱাটো বুজি পাইছে না পোৱা নাই, কিন্তু মই আপোনাক কৈছোঁ PMEYৰ ঘৰটো যিহেতু লুণ্ঠন কৰাৰ ৰাস্তা নাইয়ে। এইটো আপোনাৰ যোনটো প্ৰশ্ন এইটো হ'ব পাৰে কিবা এটা কাৰণত। লুণ্ঠন আৰু দুৰ্বল স্থিতিৰ কথাটো বহুত বেলেগ, আৰু সেইটো ক্ষেত্ৰত মই কম্পেৰিজন কৰিছোঁ মানে বেলেগ VCDC বিলাকৰ লগতো। চেম প্ৰশ্নটো বেলেগতো আহিব লাগিব, ৰাইট? এইটো প্ৰশ্নটো বেলেগতো আহিব লাগিব, কাৰণ বেলেগৰ VCDC মই মুখেদি যদি কৈ দিওঁ কথাটো বেয়া হ'ব, মই ক'ব যোৱা নাই। কিন্তু মই ডেভেলপমেণ্ট ব্লকৰ যিটো পাৰ্চেণ্টেজবিলাক আছে এইবিলাকো মই আপোনালোকক দেখুৱাই আছোঁ। তো মই আৰু যেনিবা মোৰ TCLCC এৰিয়াত যথেষ্ট কনচাৰ্ণ মোৰ থাকিব লাগে যে এইটো কিয় হোৱা নাই, কিয় কিবা হৈ আছে। আৰু ইন কম্পেৰিজন অভাৰঅল যিটো এভাৰেজ পাৰ্চেণ্টেজ হয়, বৰ্তমান মই অলপ সুখী হৈছোঁ যে মোৰ পাৰ্চেণ্টেজটো অলপ অভাৰঅল যিটো পাৰ্চেণ্টেজৰ পৰা মোৰ অলপ বেছি। তে আলমা বসুমতাৰী বৰলা VCDC তেওঁলোকৰ মানে যিটো পাব্লিকৰ লগত ডিলিংছত মানে ভাল কম্বাইনেশ্যন হোৱা নাই, তেনেকুৱা ধৰণৰ হ'বও পাৰে নহ'বও পাৰে, সেইটো ক্ষেত্ৰতো আমি চাম। কাৰণ কিয় ইয়াত মানে আমাক ইনষ্ট্ৰাকশ্যন কৰা হৈছে যে প্ৰত্যেকটো মাহত এবাৰ গাঁও সভা ধৰিব লাগে। তো গাঁও সভা কৰিলে এইবিলাক ইছ্যুটো তাতে উত্থাপন হৈ যায়। মানে থিমেটিক এৰিয়া যিটো কাম কৰে আমি, এইটো তলৰ লেভেলত যিটো কাম কৰে ইয়াত, এইটো গোটেইটো গাঁও সভাৰ জৰিয়তে হৈছে। এতিয়া এইবিলাক ইছ্যুটো আপোনালোকৰ মিডিয়াত যিটো আহিছে তাতে আলোচনা হৈ যায়। আলোচনা কৰিলে কিয় কাৰণে হৈছে, কিয় কাৰণে হোৱা নাই, ইয়াত থাকে এগ্ৰিগেটেড ইঞ্জিনিয়াৰ থাকে, GRS থাকে, GPC থাকে, আৰু VCDCৰ চেয়াৰমেনবিলাকে থাকে। এনেকুৱাকে মানে ধুনীয়াকৈ আলোচনা কৰা হয়। সম্ভৱতঃ মই সকলো আপোনাক নিউজ চেনেলক মই ধন্যবাদ প্ৰকাশ কৰিছোঁ। একচুৱেলি ক'বলৈ গ'লে 2 দিন আগত প্ৰতিদিন টাইমছত এটা নিউজ ভাইৰেল হৈছিল। আমি দেখিছোঁ যে বৰলা VCDCৰ এইটো ছাগলীঝাৰত যে এনেকা টিকা নামৰ ব্যক্তিগত যি বেনিফিচাৰী টকা
আলমা বা কোনোবা আমাৰ পাৰ্টি ৱাৰ্কাৰবিলাকে খাইছে। এইটো কথা যেতিয়া আমি নিউজৰ যোগেদি আমি জানিব পাৰিছোঁ, তো এই যে পাৰ্টিৰ এটা দায়িত্ব থকাৰ কাৰণে চৰকাৰৰ যিবিলাক কাম কাজ হয় তাত আমি হেল্প কৰোঁ, আমি সহায় সহযোগ আগবঢ়াব লাগিব। আৰু আমি সেইকাৰণে এই ক্লিপ দেখাৰ পাছত আমি গৈছোঁ তাত ফিজিকেলি আমি ছাৰ্ভে কৰিছোঁ। তাত আমি পাইছোঁ যে মই যি টিগ্গা আছিল তেখেতক আমি বাৰে বাৰে সুধিছিলোঁ যে পইচাটো আপোনালোকৰ ওলাই লৈছে নেকি, চেয়াৰমেনক দিছে নেকি আপুনি। তো তেখেতে অনকনাকৈ কৈছে যে পইচাটো আমাৰ খাতাতে আছে, মায়ে ফিংগাৰটো দিছিল, কিন্তু পইচা এতিয়ালৈকে আমি ওলোৱা নাই। তো যেতিয়া আমাৰ এজন সহায়কাৰী পাৰ্টিৰ তৰফৰ পৰা একদম ভিতৰত হয়, তাত মানে গাড়ীও নাযায়, মানে মেটেৰিয়েলছ ল'বৰ কাৰণে দিগদাৰ হয়। তাত যে আমাৰ পাৰ্টিৰ এজন ৱাৰ্কাৰে সহায় সহযোগ কৰি আছিল, ফাৰ্ষ্ট ইনষ্টলমেণ্টটো বনাই দিছে সফললৈকে। তো ছেকেণ্ড ইনষ্টলমেণ্টটো যিটো ছেকেণ্ড কিস্তিটো 12 মাহলৈকে স্থগিত হৈছে, বনাব পৰা নাই। তো নিশ্চয় এটা কথা ওলাব যে 12 মাহলৈকে এই ঘৰটো কিয় উঠা নাই, ছেকেণ্ড কিস্তিৰ কামটো কিয় হোৱা নাই। এইটো নিশ্চয় উঠাব আৰু উঠাব লাগেও। যেতিয়া মিডিয়া কৰ্মীসকলে এইবিলাক দাঙি ধৰিব লাগে, তেতিয়া মানে সজাগ হয়, পাৰ্টিৰ মানুহবিলাকো বা পলিটিকেল মানুহবিলাকো সজাগ হয়। এইটো কথা ভাল কথা হয়। কিন্তু এই যে তথ্যবিহীন যে তাত এইটোৱে আৰোপ লগোৱা হৈছে যে সেই পইচাটো চেয়াৰমেন বাইদেৱে খাইছে বা পাৰ্টিৰ কোনোবা ব্যক্তিসকলে খাইছে বুলি। তো আমি তাত ফিজিকেলি ভেৰিফিকেশ্যন কৰিব গৈছোঁ। তাত কৈছোঁ যে নাই, মায়ে ফিংগাৰটো দিছে, কিন্তু পইচা ওলোৱা নাই, পইচা CSBতে আছে, ঘৰৰ মানুহবিলাকে কৈছে আৰু মাজনীয়েও কৈছে। তো তাত মই কৈছোঁ, ময়ো আছিলোঁ তাত, সেইটো ভিডিঅ' ক্লিপত ময়ো আছিলোঁ। এই যে পাৰ্টিৰ তৰফৰ পৰা আমি হেঁচাও দিম। তো মই তাত কৈছোঁ, যদি আপোনাৰ খাতাতে পইচাটো আছে, আপুনি প্ৰেছ মিট কিয় এনেকৈ দিব লাগিছিল যে পইচা লৈ ওলাইছে, পইচা খাইছে বুলি কিয় দিব লাগিছিল। আপুনি মিডিয়াক কৈ দিয়ক, আপুনি মই চেয়াৰমেনে পইচা লোৱা নাই আমাৰ, বা কোনোবা পাৰ্টি ৱাৰ্কাৰে পইচা লোৱা নাই, আমাৰ খাতাতে পইচা আছে, এইটো আপুনি মিডিয়াক কৈ দিয়ক বুলি আমি তাত সকলোৰ মাজতে কৈছোঁ। যদি আমি ভুলবশত যদি আমি কৰাপশ্যন কৰা এইটো লুকুৱা যদি কৰিলোঁ হয়, আমি একচেটিয়াকৈ বা লুকাই কিনি বেনিফিচিয়াৰীক আমি শিকালোঁ হয়। কিন্তু আমি পাব্লিকৰ মাজতে কৈছোঁ, যদি আপোনাৰ একাউণ্টতে পইচা আছে, তো আপুনি মিডিয়া কৰ্মী আহিছে ইহঁতক কৈ দিয়ক, আপুনি প্ৰেছ মিট দি দিয়ক যে পইচা আমাৰ খাতাতে আছে। বাছ এইটোৱে কথা কোৱা হৈছিল তাত। এইটো ভিডিঅ' ক্লিপিং ওলাইছে। আৰু এটা কথা কম মই, এই যে পাৰ্টিৰ তৰফৰ পৰা আমি কোনোবাই কাম কৰিছে, কোনোবা কাম কৰা নাই, আমি চাই আছোঁ। ক'ৰবাত কমিউনিকেশ্যনৰ ক্ষেত্ৰত মেটেৰিয়েলছ ল'বৰ কাৰণে অলপ পলম হয়, এইটো কথা নিশ্চয়। আজি ভৈৰৱকুণ্ড সমষ্টিত লগভগ 15,000, লগভগ 12-13,000 ঘৰ আছে, PMI ঘৰ আৱাস প্লাছ হিচাপে আছে। মিস্ত্ৰী ইমান নাটনি, মিস্ত্ৰীৰো নাটনি হয়, তো কাম কৰাত পলম হয়, এইটো কথা কিন্তু বেনিফিচিয়াৰী ঘৰটো সম্পূৰ্ণ হ'ব লাগে বুলি আমি এতিয়ালৈকে আমাৰ চেয়াৰমেনহঁতক কাৰণে আমি পুলিচো পঠাইছোঁ, ভিডিঅ' লৈ কিনে আমি এৰেষ্টো কৰাইছোঁ। আমি যিবিলাক আমাক সহায় কৰি আছিল বেনিফিচিয়াৰী, সিহঁতক এৰেষ্টো কৰাইছোঁ ঘৰটো কিয় পলম হৈছে বুলি। যদি আমি পাৰ্টি এজ প্ৰমোদ বড়োৰ যি চৰকাৰ আছে, এটা মানে নন কৰাপশ্যন, এটা ভাল পৰিৱৰ্তনগামী চৰকাৰ ইয়াত আহিছে, ইয়াত প্ৰত্যেক তৃণমূল পৰ্যায়ৰ পৰা যিবিলাক ৱাৰ্কাৰ আছে সকলোৱে মানে আমি সঠিকভাৱে কাম কৰিব বিচাৰোঁ। এইটো কথাটো একদম বেয়া, কিয়নো গোবিন্দ বসুমতাৰী এই যে আমাৰ MCLA হয়, এই যে ডেপুটি চিফ ইণ্টাৰভিউটিয়াৰ তেখেতে কৰে। ইয়াত সকলো আমাৰ ভৈৰৱকুণ্ড সমষ্টিত 12টা চেয়াৰমেন আছে, 12টা চেয়াৰমেনে তেখেতৰ ঘনিষ্ঠ। তেখেতৰ আমি সকলো যিমান পাৰ্টি ৱাৰ্কাৰ আছোঁ তেখেতৰ ঘনিষ্ঠ আমি। কিয়নো তেখেতক আমি এটা অভিভাৱক নিচিনা আমি গণ্য কৰোঁ, কিয়নো তেখেতে এজন বিপ্লৱী নেতা হিচাপে ইয়াত সোমাইছে, সামাজিক হিচাপে তেখেতে ইয়াৰ পলিটিকেল অহাৰ আগতো তেখেতে আমাৰ লগত জড়িত আছিল। তো আমি তেখেতক অভিভাৱক হিচাপে গণ্য কৰোঁ। আৰু তেখেতে সময় সুযোগ অনুসাৰে সকলো পাৰ্টি ৱাৰ্কাৰক তেখেতে মৰম কৰে, বেমাৰ আজাৰত তেখেতে মৰম কৰে, মাতে, ঘৰত চাহ খুৱায়। তো এইটো কথা যাতে জোৰ দি ক'ব নালাগে, এইটো কি তথ্যত মানে গোবিন্দ বসুমতাৰী ঘনিষ্ঠ আলমা বসুমতাৰী বুলি বাৰ বাৰ জোৰ দি কোৱা হয়, এইটো যাতে আকৌ দুনাই এইটো কথা নোলায়, তাৰ কাৰণে মই আপোনালোকক এইটো জনাব বিচাৰিছোঁ। গতিকে মিডিয়াক মানে জোৰ জবৰদস্তিকে বেনিফিচিয়াৰীক ক'ব দিয়া হৈছে যে আমি মানে আমাৰ পইচাটো আছে, কিন্তু এইটো জোৰ জবৰদস্তি নহয়। যদি জোৰ জবৰদস্তি কৰিলে আমি একচেটিয়াকৈ বা ঘৰৰ ভিতৰত লুকাই কিনে তেখেতক আমি কথা শিকালোঁ হয়। আমি পাব্লিকৰ মাজতে কৈছোঁ যে যদি আপোনাৰ খাতাত পইচা আছে, তো আপুনি মিডিয়াক কৈ দিয়ক, ইয়াত মিডিয়া আছে, আপুনি কৈ দিয়ক, এইটো কথাই কোৱা হৈছিল। লৈ আৰু PMAYG সেইটো সামৰিক কিছু কথাবিলাক ভাইৰেল হৈ আছে আৰু মিডিয়াবিলাকত বজাই আছে। এইটো লৈয়ে আপোনালোকক মই ইয়াত মাতা হৈছে
গতিকে যিটো বিষয়টোত ইয়াত মিডিয়াত